এয়া আমি আহিছোঁ আজি নেমু টেঙাৰ বাগানত। হাই ফ্ৰেণ্ডছ, আমাৰ মনোজ নাথাকিবা ক'ব। নেমু টেঙা আমি আহিছোঁ বৰ্তমান পাতলা গাঁৱত প্ৰাক্তন MCLA শ্ৰী চক্ৰধৰ দাসৰ ঘৰত। আমি তেখেতে বহুত স্বাৱলম্বিতাৰ দিশত আগবাঢ়িছে। তেখেতে বহুত এই টেঙাৰ বাগান লৈছে যুৱক চামক উৎসাহ দিয়াৰ কাৰণে। আৰু তেওঁ এই 12মহীয়া বেঙেনা খেতি কৰিছে। বহুত সুন্দৰ জেগা, তেখেতে প্ৰচেষ্টাত বহুত ভাল কাম কৰি আছে। আপোনালোকে আহক, আপোনালোকেও চাওক এইবোৰ টেঙাৰ বাগান। এই নতুনকৈ ফুল আহিছে, এইবোৰ বেঙেনাবোৰ ফুলি আছে। এইবিলাক বেঙেনা, এইবিলাক 12মহীয়া বেঙেনা হয় এইবিলাক। আৰু ইয়াত এইবিলাক নতুনকৈ বেঙেনা 12মহীয়া বেঙেনা লাগিছে। এইবিলাক ধুনীয়াকৈ এতিয়া লাগিছে। এতিয়া আমি বজাৰত মুকলি কৰি দিবলৈ আমি সক্ষম হ'ম। আৰু কেইদিনমান পাছত আমি এইবিলাক বেঙেনা চাওক, ধুনীয়া বেঙেনা। এইবিলাক বেঙেনাত আমি অত্যাধুনিক কীটনাশক আমি ব্যৱহাৰ কৰা নাই। এইবিলাক বেঙেনা আমি অকল গোবৰ সাৰ আৰু কেঁচুমৰীয়া সাৰ ব্যৱহাৰ কৰিছোঁ। এইবিলাক অমিতাৰো খেতি কৰিছে তেখেতে। এইবিলাক অমিতাৰ সৰু সৰু কৰ আহি আছে, ফুল ফুলি আছে বৰ্তমান। আৰু এমাহমান দিন গ'লে এইটো বজাৰত মুকলি কৰিবলৈ সক্ষম হ'ম আমি। একেবাৰে এই তলৰ ষ্টেপৰ পৰা লাগি আহে আৰু অমিতাটো একদম সুন্দৰ ভাল। আৰু এই অমিতাৰ ফলবোৰ এনেই নষ্ট হৈ নাযায়। আমি অত্যাধুনিক প্ৰযুক্তিৰে বঢ়িয়াকৈ আমি বৈজ্ঞানিক প্ৰযুক্তিৰে আমি এই খেতিবোৰ কৰি আছোঁ। চাপৰতে লাগি আছে অমিতাবোৰ, টেঙাৰ খেতি। আৰু এতিয়া দুষ্প্ৰাপ্য আমাৰ গছৰ ভিতৰত এইটো আমাৰ জলকীয়া। এইটো সৰু সুদীয়া জলকীয়া। এইটো আচলতে মানুহৰ চৰ্দি কাহ এইবিলাক হ'লে এইটো জলকীয়া যদি আপুনি চাটনি বনাই বটি পিচি খায়, এইটো জলকীয়া খুবেই গলৰ কাৰণে খুব হয়। আৰু মানুহৰ কফ আছে যে সেইবোৰ বাহিৰত ওলাই আহে। এইবোৰ সৰু জলকীয়া, ধুনীয়া জলকীয়া। এইবোৰ খাব পাৰিলে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয়। ধুনীয়া বাগান দেই, এইখন না সুন্দৰ বাগান। এই টেঙাবিলাক আহিছে আৰু অমিতাবিলাকৰ ফলন ধৰিব লাহে লাহে। এইপিনে কাজি টেঙা লাগিছে, এইবিলাক কাজি ফলনবিলাক আহিছে, সুন্দৰ ফলন আহিছে। এইবিলাক টেঙাবিলাকত ফলন আহিছে। জলকীয়াবিলাক পকি আছে, এতিয়া ছিঙিব টাইম হৈছে আৰু। এইবিলাক জলকীয়া এইবিলাক লাগি আছে, সুন্দৰকৈ পকি আছে জলকীয়াবিলাক। ভাল লাগিছে, চাব পাৰে। 4 বিঘা মাটিত খেতি কৰিছে এখেতে। সুন্দৰ এনেকুৱা ঠাই অপূৰ্ণ সুন্দৰ হৈছে। এইটো অমিতাৰ গাছ, এইবোৰ বহুত আছে সিহঁতৰ। ডেকাদা, আপোনাৰ অনুভৱ কেনেকুৱা এইখন বাগানত আহি চক্ৰদাৰ? যথেষ্ট ভাল কাম কৰিছে। উদ্যমী যুৱকসকলৰ কাৰণে এইটো এটা মানে আৰ্হি টাইপ। এইটো এটা অমিতা গছ, এইটো হাইব্ৰিড অমিতা হয়। 3 মাহ পিছতে ইয়াৰ ফলন ধৰে আৰু ইয়াৰ ফলটো বহুত দিনলৈকে থাকে। এইবোৰ অমিতা গছ প্ৰায় বছৰত 1 কুইণ্টল মান অমিতা হয়। এডালত কিমান মান হয়? 1 কুইণ্টলৰ ওপৰত হয় এডালত। এইটো আমাৰ ষ্টক কৰি আমি ৰাইজৰ গোহালিৰ পৰা উঠাই আনি এইটো আমি গৰুৰ গোবৰ, এইটো গোবৰ আমি এই খেতিবিলাকত আমি ইউজ কৰোঁ আৰু ব্যৱহাৰ কৰোঁ। এইটো তাৰমানে খুব সুন্দৰ গোবৰটো। তাৰমানে এইটো আমি ইয়াত কেঁচু দিয়া আছে, কেঁচুবিলাকে যেতিয়া মাটি উঘলিব, সেই কেঁচুবিলাকে খোৱা মাটিটো সেইটো যেতিয়া তেওঁলোকে মুখেৰে ওলাই দিব, সেই মাটিটো আমি এই খেতিত আমি ব্যৱহাৰ কৰোঁ। আমি কোনো কীটনাশক দ্ৰব্য আমি ব্যৱহাৰ নকৰোঁ আৰু আমি জৈৱিক সাৰৰ দ্বাৰাই আমি আমাৰ খেতি আৰম্ভ কৰি আছোঁ। সুন্দৰ।